পবিত্ৰ ঈদৰ মাজত মাত্ৰ কাইলৈৰ দিনটো বাকী আৰু কাইলৈৰ দিনটো বাকী থকা মুহূৰ্ত দেখিবলৈ পোৱা গৈছে নগাঁও জিলাৰ কচুৱাৰ ৰাজা আলী আব্দুল আজিজ ঈদগাহ ময়দান ইতিমধ্যে সাজু কৰি তোলা হৈছে অসমৰ ভিন্ন প্ৰান্তৰ ঈদগাহ ময়দানসমূহ আৰু কিয়নো পৰহি ভাৰতৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিব পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদ উল আজহা পালন কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু মাজত মাত্ৰ কাইলৈৰ দিনটো ইতিমধ্যে সকলো ঈদগাহ ময়দান সাজু কৰি তোলা হৈছে আৰু ৰাজা আলী আব্দুল আজিজ ঈদগাহ ময়দানত দেখিবলৈ পোৱা গৈছে এনেদৰে সাজু কৰি তোলা হৈছে ঈদগাহলৈ অহা যি পথ আছে সেই পথসমূহ ইতিমধ্যে সুন্দৰকৈ জাকজমকতাৰে এনেদৰে সাজু কৰি তোলা হৈছে আৰু দেখিবলৈ পোৱা গৈছে স্থানীয় লোকসকলৰ লগতে মৰহুম আব্দুল আজিজ ৰাজা আলী ঈদগাহ পৰিচালনা সমিতিয়ে এনেদৰে সুন্দৰকৈ সাজু কৰি তুলিছে ঈদগাহ ময়দান আৰু এই ঠাইতে নামাজ আদায় কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু ইয়াৰ সমান্তৰালভাৱে আপোনাৰ অঞ্চলতো ঈদগাহসমূহ সাজু কৰি তোলা হৈছে নেকি আপুনি কমেণ্টত জনাওক লগতে আপোনাৰ অঞ্চলতো যদি এনেদৰে সাজু কৰি তোলা হৈছে ঈদগাহ ময়দানসমূহ তেনেহ'লে আপুনিও আমাৰ হোৱাটছআপ যোগে প্ৰেৰণ কৰক আপোনাৰ ঈদগাহ ময়দানৰ আটকধুনীয়া ছবি আৰু দেখিবলৈ পোৱা গৈছে নগাঁও জিলাৰ কচুৱাৰ ৰাজা আলী ঈদগাহ ময়দান ইতিমধ্যে এনেদৰে সাজু কৰি তোলা হৈছে।